পৰিচয় গঢ়াৰ সপোন সকলোৰে আছে। তোমাক লগ পোৱাৰ পাছৰে পৰা মোৰো সপোনৰ হেঁপাহবোৰে পোখা মেলিছিল। মনত আছে আজিও সেই মধুৰ সময়, তোমাৰ সৈতে কথা পতা অনুপম সময়খিনি। তুমিয়ে একমাত্ৰ আছিলা যি মোৰ সকলো কেয়াৰ লৈছিলা। দুখৰ মাজতো যেন সুখ বিচাৰি পাইছিলোঁ। সাঁচি ৰাখিছিলোঁ তোমাৰ মনোৰম ফটোবোৰ। তোমাৰ এষাৰি মাতে দূৰ কৰিছিল মোৰ হেঁপাহৰ তৃষ্ণা। বহুত কাষ চাপিছিলোঁ তোমাৰ, আৰু মোৰ হৃদয়ত খোপনি পাতিছিলা তুমি। হঠাৎ আৰম্ভ হ'ল তোমাৰ অৱহেলা, আৰু মোৰ হৃদয় ভঙা উচুপনি। লাহে লাহে আঁতৰি গলা মোৰ পৰা, নিজ লক্ষ্য স্থিৰ কৰি। সুধিবলৈ আজিও থাকিল, কিন্তু ভুল আছিল মোৰ সেই আগলোৱা মৰমখিনিত। ব্যস্ততাৰ অজুহাতত হেৰাই গ'ল সেই প্ৰাণ ভৰি কথা পতা উশাহৰ শব্দখিনি। কেৱল ৰৈ গ'ল তোমাৰ স্মৃতিৰ শব্দবোৰৰ সৈতে সাঁচতীয়া দিনবোৰ ফটোখিনি। এবাৰো ভাবি নাচালা তোমাৰ অবিহনেটি মই হৈ ৰ'ম পৰিচয়বিহীন। মই যে তোমাৰ ব্লক লিষ্টৰ সদস্য, আৰু তুমি যে মোৰ হৃদয়ত ব্লক হৈ ৰ'লা, যি কেতিয়াও খোল নাখায়, আজীৱন থাকিব হৃদয়ৰ পৰিচয় হৈ। সত্য কি তেত শিকি জীবনী মতো